हेलो नमस्कार बंधुकल एंड वेलकम टू माय यूट्यूब चैनल। तो आशा करूँ सब भाले आछे। तो आज 31 तारिख रातिपुवा 8टा बाजी आछे। तो आज भिडिओ बनाम बुली मैं ओलाई आइছোঁ। आज भिडिओ पूरा धामाका हब। तो चाই থাকিব আপোনালোকে भिडिओ কেনেকুৱা হ'ব। तो এতিয়া উঠিম, উঠি কিনে ফ্ৰেছ হৈ কিনে ওলাম भिडिओ বনাবলৈ। এপিনে দেউতাই গাখীৰ খেৰাই আছে। এটা গাখীৰটো লৈ কিনে দোকান যাব। তো গাইজ ফাইনেলি ৰেডি হ'লোঁ আৰু চাহ একাপ খাইছোঁ। এতিয়া ওলাম ইয়াৰ পৰা। আপোনালোকক দেখাই আছোঁ লগৰবোৰ বহি আছে। তো লগৰবোৰক দেখাই কিনে তাৰ পৰা আকৌ ওলাম, চাই থাকক। ইয়াতে লগৰবোৰ আহি পালে আৰু তো এতিয়া আমি গৈ আছোঁ। এপিনে মতি আছে এজন আৰু কেঁচা ব্ৰ, এপিনে হিতেশ। এই মানে আজি ঝাক্কাছ হৈ কিনে গৈছে। তো গাইজ এতিয়া ফাইনেলি আমি টুপচিঙৰ ঘাট আহি পালোঁ। তো আমাৰ লগত হিতেশ ভাই আছে। আমি এদিন এনেকুৱা ইয়াৰ পৰাই চাইকেলত গৈছিলোঁ, কিন্তু তেতিয়া দলংখন নাছিল। গাইজ তেতিয়া দলং নাছিলে, নাৱৰ পৰা গৈছিলোঁ, আমি পাৰ হৈছিলোঁ। তো এতিয়া নতুনকৈ বনি আছে। এইটো আমাৰ শদিয়াৰ নহয়, অসমৰ 2 নম্বৰ দলং হ'ব। এইটো মানে যিমান লম্বাই আছে 2 নম্বৰ হ'ব। তো আপোনালোকেও আহিব এইটো দলং চাবলৈ, নিশ্চয় আহিব। মই কোৱাতকৈ আগতে আপোনালোকে আহি পাব ইয়াত। তো গাইজ এতিয়া ইয়াত ভাড়া দিব লাগিব 10 টকা। তো আমি ভাড়া দি কিনে ইয়াৰ পৰা আকৌ যাম। আৰু এতিয়া গাইজ আমাৰ হালতটো এনেকুৱা হৈছে, এতিয়া এটা বাইকত 3জন আৰু এই বেগ ৰাখিবলৈ গৈছিলোঁ বাই এজনী ঘৰত। তো ইমান দিগদাৰ যে ক'ত হয় ঘৰটো দেখি নাপালোঁ। গতিকে আমি কলবাটৰ তলত লুকাই আহিছোঁ, কাকো নক'ব দেই। তো এতিয়া আমি গৈ আছোঁ বিয়া ঘৰত, পামহি অলপ পাছত। তো আপোনালোকক এতিয়া মই ডাইৰেক্ট বিয়া ঘৰৰ নাজাৰাবিলাক দেখাম। আৰু আজি মানে দৰা কইনা ল'ব লৈ যাব, যিহেতু আমিও যাম লগতে। মাথাত ফুট লগাই যাব লাগিব। তো আপোনালোকে দেখিবই ফুট লগাওঁ। তো গাইজ এতিয়া এনজয়মেণ্ট হ'ব। তো আপোনালোকে চাই থাকক। পাৰ্ট 1 পাৰ্ট 2 দুটাকৈ দি দিম মই। ভিডিঅ'টো 2 দিন আছে, মানে আমি বহিম ইয়াত 2 দিন বহিম। তো আমি আপোনালোকক দেখাম আমাৰ ইয়াত দৰা কইনা ল'বলৈ যাওঁতে কি কৰে। তো আপোনালোকক মই চব দেখাই থাকিম। তো কেনেদৰে পালন কৰে ৰীতি নীতি। তো গাইজ নহয়, মই সঁচাকৈ কথাখিনি কৈ আছোঁ। এই কিবা কৈ আছে। তো ডাইৰেক্ট এতিয়া তাত গৈ কিনে আপোনালোকক মই দেখাই আছোঁ, আৰু চাই থাকক আপোনালোকে, ঠিক আছে। জম্বু বনা কৰিছে। চ' গাইজ এইটো বিয়া ঘৰ আহি পালোঁ। তো ইয়াত মানে নিয়ম নীতি চলি আছে, আপোনালোকক মই এতিয়া দেখাম নিয়ম নীতিটো। চ' গাইজ এতিয়া মানে দৰা যাব এতিয়া কইনা ল'বলৈ। তো এইপিনে আগত গাড়ীটো ৰখি আছে। তো চাই ল'ব আপোনালোকে, এনেদৰে আমাৰ নিয়মটো পালন কৰা হয়। তো আপোনালোকে চাই থাকক। তো গাইজ ডেক'ৰেশ্যনটো এইটোৱে হয়। চাই থাকক ডেক'ৰেশ্যন হয়। মোৰ লগৰ মানে ভিডিঅ'গ্ৰাফাৰে হয় এইটো, মানে ইউটিউব চেনেল চলাইহি। গতিকে মানে তাৰ ঘৰতে হয় এইটো প্ৰগ্ৰামটো। চাই থাকক ইমান ভালকৈ বনাইছে। তো মাহঁতেও আছে ইয়াত। তো আপোনালোকক দেখাই আছোঁ এই দৰাৰ মাটো। এইটো মানে দৰা বহা জেগাটো এইটোৱে হয়। তো এইপিনে মানে নখানে। তো এইটোৱে হয় ডেক'ৰেশ্যনটো, আৰু আপোনালোকক দেখাই আছোঁ। আৰু তো এইপিনে মানে খোৱা ঠাই। ইতিহাস না ফোন কৰা নহয় ইতিহাস আনজন কি এই খোৱা ঠাইটো এইটো হয়। মানে ইয়াত ৰান্ধি কিনে এতিয়া ইয়াত ৰান্ধিব, তাৰপাছত ইয়াত দিব। তো আপোনালোকে দেখিবই অলপ পাছত। মানে আজি আৰু কালি 2 দিন হ'ব। তো অলপ ইয়াত ভাত খাই কিনে অলপমান ভাত খাম, তাৰপাছত ইয়াৰ পৰা ওলাম আৰু আপোনালোকে চাই থাকিব। তো
গাইছ আপোনালোকে দেখিব পাইছে এইকেইটা ইয়াত যাবলৈ বুলি অকণমান ভাতকেইটা খাই আছে আৰু এটা ভাত খাব লাগিব এতিয়া আমি ইয়াৰ পৰা ওলাম বুট চুট লগাই দিলে দেখিছে আপোনালোকে এনেকৈ বুট লগাই এটা কইনাৰ লগত যাম আপোনালোকে চাব তাত কেনেকুৱা হ'ব এনজয়মেণ্ট চাই থাকিব তো আমাৰ কেশৱ ভাই এতিয়া ভাত খাই আছে তো শেষ কৰিলে মই খালোঁ তাৰপিছত এতিয়া খাই পিনে ইয়াৰ পৰা ওলাম মানে কন্যা ল'ব যাবলৈ মানে ইমান ভিৰ আছে দুটা বাছ গৈ আছে আগত মানে দুটা ফুল গতিকে আমি এতিয়া ইয়াত বহি আছোঁ এনেই তো আৰু এটা আহিব বুলি কৈছে তাত পাৰিম নোৱাৰিম ইমান মানে এতিয়া আমাৰ মানে হালতটো এনেকুৱা হৈছে থিয় হৈ কিনে যাবলগীয়া হৈছে তো আমাৰ ওচৰত আছে এইটো দৰাৰ ভাইটি তো কৈ দিয়া অলপ মানে কেনেকুৱা লাগি আছে এতিয়া মানে মানুহখন অকণমান বাজেট মানে লিষ্টটো যিমান বনাইছিলোঁ তাত পৰা অকণমান বেছি হৈ গ'ল সেইকাৰণে গাড়ীটো অকণমান কম শ্বৰ্টেজ হৈ গ'ল ইয়াৰ চবে কেটাৰে পইচাটো ओ भाई साहब ये देखो हेलो गाइस तो अभी गाड़ी का आकर लगते हाँ उबेर जान तो गाइस এটা ইয়াত মানে বক্স অফ একো নাই এনে থিয় হৈ কিনে চুপচাপকৈ গৈ থাকিব লাগিব তো এনজয়মেণ্টটো নাই আৰু থিয় হৈ যাব লাগিব এতিয়া বহি কিনে গৈ আছে ইমান মজাকে ইয়াত ইমান ফিকা ফিকা লাগি উঠো বাজাব নলগাবলৈ উঠো এতিয়া ইয়াত মানে ইয়াত বেণ্ড পাৰ্টা আছে তো সিহঁতক মানে বজাবলৈ আনিছে কিন্তু বজোৱা নাই সিহঁতে ইয়াক মানে কি শাস্তি দিয়া হ'ব তো গাইছ আকৌ এইটো বাছৰ পৰা আৰু এইটো বাছত লৈ আহিছোঁ আৰু ইয়াত মানে ইয়াত কিমান আছে মানুহবিলাক আপোনালোকক মই দেখাই আছোঁ ইয়াত মানে এনজয়মেণ্ট হ'ব ইয়াত ডিজেও আছে তো গতিকে এনজয়মেণ্ট হ'ব তো চাই থাকক আপোনালোকে একদম মজা লাগি আছে মই আগতে হেণ্ডিমেন কৰাই মানুহ হয় হেণ্ডিমেনেই ফিল হৈ আছে জলদি যোৱা ফিলেই হোৱা নাই তো আমাৰ মানে ইয়াত বাছত একো এনজয়মেণ্ট হোৱা নাই যেতিয়া আগৰ বাছত আমাৰ যিমান এনজয়মেণ্ট হৈছিলে এনজয়মেণ্ট বহুত হ'ব আজি বহুত হ'ব নাই এতিয়া হোৱা নাই এতিয়া হোৱা নাই বহুত আছে এইটো গাড়ীত নাই এতিয়া হোৱা নাই মই বেলেগ বাছত থাকোঁতে মানে ইমান ভালকৈ এনজয়মেণ্ট হৈছিলে সেইখিনি ইয়াত একো এনজয়মেণ্ট হোৱা নাই মাত্ৰ এতিয়া লগৰকেইটা আহি পালে ইয়াৰ পৰা উঠিছে আধা ৰাস্তা আৰু গাড়ী আকৌ এনজয়মেণ্ট কৰি কিনে গৈ থাকিম আৰু ইয়াত মানে ব্ৰিজত অলপ ৰখিছোঁ মানে ফটোশ্বুট কৰিব বোলে লাইক এণ্ড ছাবস্ক্ৰাইব হিজ চেনেল য়েছ থেংক ইউ ব্ৰ আৰু ইয়াত মানে ফটোশ্বুট কৰি মনতে এইটো আলচি একদম আলচি আছে এইটো মানুহটো এতিয়া আমি মানে কন্যা ঘৰত আহিব লৈছোঁ আৰু তো
তো মানে কন্যা ঘৰত আহি থাকোঁতে মানে এনেকুৱা বজাই কিনে লৈ আহে। তো আপোনালোকে চাই আছে, বহুত মজা লাগি আছে। তো চাই থাকক আৰু এবাৰ দেখাই আছোঁ। এইটো দৰাৰ বাইক হয়, গাড়ী হয়। চাই থাকক আপুনি, ইয়াত বহি আছে, দৰা বহি আছে। চ' গাইজ, দৰাৰ লগত অহা এইকেইজনেই হয়, মানে 3-4টা গাড়ী আহিছে। তো এইকেইটা হয় আমি এনেদৰে মানে উদযাপন কৰি কিনে আমি কইনাটো ল'ব যাম। আপোনালোকে দেখি আছে। তো গাইজ, ভাল লাগিলে লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব। তো এতিয়া মানে তাত গৈ কিনে আৰু কি আছে তো আপোনালোকক মই দেখাই আছোঁ। ফাইনেলি কন্যা ঘৰটো আহি পালোঁ আৰু ইয়াত এতিয়া আমি ভিতৰলৈ সোমাম। ভিতৰত সোমোৱা কেনেকুৱা এতিয়া দৃশ্যবিলাক আপোনাক দেখাই আছোঁ। মই ভিতৰত কেনেকুৱা মহল হৈ আছে। देखो पनौती 1 नंबर का पनौती कुछ नहीं सुनने का मन करता है। काकी তো এইটো দৰা কইনা থোৱা জেগা এইটো মানে পৰিস্থিতি এনেকুৱা চলি আছে, মাহলটো এনেকুৱা চলি আছে। চাই ল'ব আছে, বহুত ডাঙৰ এলেকা আছে এইটো। আমাৰ জলদি টিম হয় এইটো।
চাহটো ঠাণ্ডা আছে গাইজ নাচি দিওঁ নেকি এইটো খুচিতে আৰু কি কি দিয়ে আপোনালোকক মই দেখাই আছোঁ আপোনালোকেও আহিব জয়ন্তী हाँसी देऊ न तुला सा ए लाइन सिस्टम हो ओए लाइन माग्न पाउँदैन नि डाइरेक्ट कुरो पछाडि बस्छ मेरो सो गाइस अवस्था এনেকা হৈছে থিয় হৈ খাবলগীয়া হৈছে এইটো চাওক এই পনতেতো মই চাৰিবাৰ হ'ল দেখো আপোনাক কেনেকা লাগিল ভাইটি তোমাক মজা আহিলে না সো গাইছ এতিয়া মানে এইটো লাষ্ট একদম এণ্ডিং টাইম হয় তো এতিয়া মানে এণ্ডিং টাইমত এনেকৈ কৰে মানে দৰাক মানে কোচত লৈ কিনে এইপিনে নিজৰ গাড়ী এইপিনে আহে তো এতিয়া মানে কন্যাও আহিব ইয়াৰ পিছে পিছে আৰু দৰাক মানে উঠাই লৈছে তো চাই থাকক আপোনালোকে কেনেকুৱা কি হ'ব এতিয়া মন্দিৰত লৈ যাব মানে ইয়াত এক এটা মানে এণ্ডিং টাইমত এতিয়া মন্দিৰত অলপ পূজা কৰিব ইয়াৰ পৰা ওলাই দিব তো আপোনালোকে চাই থাকক এতিয়া মানে অন্তিম যোনটো আপুনি এতিয়া ভিডিঅ' দেখিলে এইটো অন্তিম ভিডিঅ' হয় মানে এতিয়া দৰাক মানে তাৰ নিজৰ ঘৰলৈ কন্যাক দি কিনে যেতিয়া ঘৰলৈ লৈ যায় তেতিয়া মানে কি নিয়ম নীতি কৰে এতিয়া বৰ্তমান আপুনি দেখি পালে আপোনালোকে আৰু কালিৰ আকৌ নতুন ভিডিঅ'টো আপোনালোকে দেখিব পাব কালি আকৌ কি হ'ব তো আপোনালোকক সকলো বস্তুবোৰ মই দেখাই থাকিম তো
চ' গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ব এতিয়া মানে কন্যাক লৈ কিনে যাম আমি বাছটো ৰেডি হৈ আছে ত' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু কালিৰ ভিডিঅ'টো যিও হ'ব আপোনালোকক দেখাম কালি মানে কেনেকুৱা হ'ব এনজয়মেণ্ট ত' আজিৰ ইয়াতে সমাপ্ত কৰি কিনে আজিৰ মানে ভিডিঅ'টো সমাপ্ত কৰিম ত' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বাই বাই